हेलो गाइस आज আমি আইছো খেতি চাবলৈ আমি এটা খেতি চাবলৈ যাবলৈ ওলাইছো আৰু লগতে ময়ো আহিছো আজি লগতে ইও আহিছে মোৰ দাদাৰ পুতাক আমি আজি খেতি চাবলৈ আহিছো আপোনালোকক আজি খেতি দেখাবলৈ ওলাইছো এইবিলাক হ'ল আমাৰ খেতি আমাৰ দেউতাকৰ খেতি আৰু সেইবিলাক মটৰৰ খেতি আৰু ইমুখে আছে তিয়হৰ খেতি আপোনাক ওচৰলৈ নি আছো আপোনালোকে চাই থাকিব এগুলা নেচৰা মটৰ সব আছে ইয়াতে আলু আছে নহৰু আছে সব খেতি আছে বেঙেনা আৰু মোৰ চেনেলৰ নাম হৈছে ষ্টুডিঅ কৰ্নাৰ আপোনালোকে ভিডিঅটো ভাল লাগিলে এটা সাবস্ক্ৰাইব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এইবিলাক হ'ল মাকৈ আপোনালোকে দেখিছে আৰু এইবিলাক হ'ল ধানৰ খেতি আছে আমাৰ ইয়াত আপোনালোকে দেখাব ৰ'ব এইবিলাক ধানৰ খেতি এইবিলাক হ'ল ধানৰ খেতি আপোনালোকে চাওক ধানৰ খেতি আপোনালোকে দেখি আছো এইবিলাক ধানৰ খেতি বৰ্তমান সৰু সৰু আছে আৰু আমাৰ কাষতে আছে আমৰ গাছ এডাল পৰা সদায় আমি আম খাওঁ আম লাগিলে আম খাই যাওঁ আমি এইবিলাক হ'লে ধানৰ খেতি আপোনালোকে চাই থাকিব এইবিলাক ধানৰ খেতি এইবিলাক ধানৰ খেতি আপোনালোকে চাই আছে ধানৰ খেতিৰ মালিক আপোনালোকে কমেণ্টত জনাব ধানবিলাক কেনে লাগিছে আৰু ভাল লাগিছে যদি ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজি ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ यार लाइक सब्सक्राइब जरूर करके जाना यार